দুটা বেংকৰ বিজ্ঞাপন প্ৰথমটোত লিখা আছে হোম লোনৰ ৰেট অফ ইণ্টাৰেষ্ট 6.5% আৰু দ্বিতীয়টোত লিখা আছে 6.8%। কিন্তু যেতিয়া আপুনি লোন এপ্লাই কৰিবলৈ গ'ল তেতিয়া গম পালে যে প্ৰথম বেংকটোৱে আপোনাক 7%তহে লোন দিব পাৰিব, আনহাতে দ্বিতীয় বেংকটোৱে কিন্তু আপোনাক 6.8%ততে লোন দিব পাৰিব। অৰ্থাৎ যিটো বেংকৰ বিজ্ঞাপনত সুদৰ হাৰ বেছিকৈ লিখা আছে সেই বেংকটোৰ পৰা লোন ল'লেহে আপোনাৰ লাভ হ'ব। অকল বিজ্ঞাপনত সুদৰ হাৰ কম দেখি যদি লোন ল'বলৈ যায় তেনেহ'লে আপোনাৰ লোকচানো হ'ব পাৰে। আপুনি নিশ্চয় বেংকৰ বিজ্ঞাপনত ৰেট অফ ইণ্টাৰেষ্টৰ কাষতে এটা সৰু ষ্টাৰ মাৰ্ক লিখা থকা দেখিছে আৰু তলত সৰুকৈ লিখা থাকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই। এই সৰু ষ্টাৰ মাৰ্কটোৰ আঁৰত কিন্তু কিছুমান কথা জড়িত হৈ থাকে। আজিৰ ভিডিঅ'ত আমি এনেধৰণৰ কিছুমান কথা আলোচনা কৰাৰ চেষ্টা কৰিম। চাই থাকক বেংকিং সহায়। বেংক লোনৰ যি সুদৰ হাৰ বা ৰেট অফ ইণ্টাৰেষ্ট ই কিছুমান কথাৰ ওপৰত নিৰ্ভৰ কৰে। লোন এপ্লাই কৰাৰ আগতে এই কথাকেইটা জানি লওক, নহ'লে আপুনি সুদৰ হাৰ বেছি ভৰিবলগীয়া হ'ব পাৰে। এই কথাকেইটা জানি ল'লে আপুনি কোন বেংকৰ পৰা লোন ল'লে সুদৰ হাৰ কম হ'ব সেইটো তুলনা কৰাত সহায় হ'ব। নাম্বাৰ 1, এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট। বেংকৰ সুদৰ হাৰ এই এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেটৰ ওপৰত নিৰ্ভৰ কৰে। কি এই এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট? ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি প্ৰত্যেক বেংকে তেওঁলোকৰ লোনৰ সুদৰ হাৰ কেইটামান এক্সটাৰ্নেল বেঞ্চমাৰ্ক বা মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি থিৰাং কৰিবলগীয়া হয়। বেছিভাগ বেংকৰ ক্ষেত্ৰতে ৰিজাৰ্ভ বেংকৰ যি ৰেপো ৰেট এই ৰেপো ৰেটকে এক্সটাৰ্নেল বেঞ্চমাৰ্ক হিচাপে লোৱা হয়। ৰেপো ৰেট মানে হৈছে বেংকবিলাকৰ টকাৰ নাটনি হ'লে ৰিজাৰ্ভ বেংকে যি সুদৰ হাৰত টকা ধাৰে দিয়ে সেই সুদৰ হাৰটোক ৰেপো ৰেট বুলি কোৱা হয়। এই ৰেপো ৰেটৰ লগত বেংকবিলাকে কি কৰে, এটা ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম যোগ কৰে, তেতিয়া তাক কোৱা হয় এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট। অৰ্থাৎ এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট মানে হৈছে ৰেপো ৰেট প্লাছ ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম। এই ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম প্ৰত্যেক বেংকে নিজাববীয়াকৈ নিৰ্ধাৰণ কৰে। ফলত প্ৰত্যেক বেংকৰে এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট বেলেগ বেলেগ হয় আৰু ইয়াৰ নামো বেলেগ বেলেগ বেংকে বেলেগ বেলেগ দিয়া দেখা যায়। উদাহৰণস্বৰূপে ষ্টেট বেংকৰ EBLR, পাঞ্জাৱ নেশ্যনেল বেংকৰ RLLR, ইউকো বেংকৰ ইউকো ফ্লোট ৰেট, বেংক অফ বৰোদাৰ BRLLR এই সকলোবিলাকে আচলতে এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট। বেংকে কেতিয়াও এই এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেটৰ তলত লোন নিদিয়ে। এই এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেটৰ লগত আৰু এটা ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম যোগ কৰিহে লোনৰ সুদৰ হাৰ নিৰ্ধাৰণ কৰা হয়। অৰ্থাৎ ৰেপো ৰেট যদি 4% হয় আৰু বেংকে যদি 2.5% ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম যোগ কৰে তেনেহ'লে সেই বেংকটোৰ এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট হ'ব 4% প্লাছ 2.5% ইকুৱেল 6.5%। ইয়াৰ লগত আৰু এটা ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম ধৰা হ'ল 2% যদি যোগ কৰা হয় তেতিয়া সেয়া হ'ব সেই বেংকৰ লোনৰ সুদৰ হাৰ। গতিকে যি বেংকৰ এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট কম হয় সেই বেংকৰ লোনৰ সুদৰ হাৰ কম হোৱাৰ সম্ভাৱনা থাকে। তাৰ উপৰিও একেটা বেংকৰে বেলেগ বেলেগ লোনৰ ক্ষেত্ৰত এই ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম বেলেগ বেলেগ হয়। ফলত একেটা বেংকৰে বেলেগ বেলেগ লোনৰ সুদৰ হাৰ বেলেগ বেলেগ হয়। সাধাৰণতে যিবিলাক লোনত ৰিস্ক বেছি যেনে পাৰ্চনেল লোন সেইবিলাক লোনত ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম বেছিকৈ লোৱা হয়। ফলত সেই লোনৰ সুদৰ হাৰ বেছি হয়। আনহাতে যিবিলাক লোনত ৰিস্ক কম যেনে হোম লোন সেইবিলাক লোনত ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম কমকৈ লোৱা হয়। ফলত সেই লোনৰ সুদৰ হাৰ কম হয়। নাম্বাৰ 1 পিছত আহিল নাম্বাৰ 2
এই নাম্বাৰটোৰ বিষয়ে আপুনি অলপ হ'লেও জানে, গতিকে ইয়াৰ বিষয়ে অলপ পিছত কম। তাৰ আগতে কওঁ নাম্বাৰ 3ৰ বিষয়ে, লোন টু ভেলু ৰেচিঅ' বা LTV ৰেচিঅ'। বেংকৰ লোনৰ সুদৰ হাৰ LTV ৰেচিঅ'ৰ ওপৰত নিৰ্ভৰ কৰে। LTV ৰেচিঅ' হৈছে আপোনাক দিয়া লোনটো কিমান ৰিস্কি তাক মূল্যাংকন কৰাৰ এটা উপায়। এই LTV ৰেচিঅ' বেছি হ'লে লোনৰ সুদৰ হাৰ বাঢ়ি যায় আৰু LTV ৰেচিঅ' কম হ'লে সুদৰ হাৰো কম হয়। সহজ ভাষাত ক'বলৈ গ'লে আপুনি কোনো এটা বস্তু কিনাৰ কাৰণে বস্তুটোৰ মূল্যৰ কিমান শতাংশ লোন লৈ আছে তাকে LTV ৰেচিঅ' বুলি কোৱা হয়। ধৰা হ'ল আপুনি 10 লাখ টকাৰ এখন গাড়ী কিনিব। তাৰ কাৰণে আপুনি বেংকৰ পৰা 9 লাখ টকা লোন ল'ব বিচাৰিছে। ইয়াক যদি আমি শতাংশত প্ৰকাশ কৰোঁ তেনেহ'লে 9 লাখ ডিভাইডেড বাই 10 লাখ ইনটু 100 ইকুৱেল 90%। অৰ্থাৎ আপোনাৰ লোনৰ পৰিমাণ হ'ল আপোনাৰ গাড়ীখনৰ মূল্যৰ 90%। বাকী 10% হ'ল আপোনাৰ ডাউন পেমেণ্ট। এই যি 90% আপুনি লোন ল'ব বিচাৰিছে তাক কোৱা হয় আপোনাৰ লোনটোৰ LTV ৰেচিঅ'। আপুনি ডাউন পেমেণ্ট বেছিকৈ দিলে LTV ৰেচিঅ' কমি যায় আৰু LTV ৰেচিঅ' কম হ'লে লোনৰ সুদৰ হাৰো কম হয়। গতিকে কম সুদৰ হাৰত যদি লোন ল'ব বিচাৰিছে তেনেহ'লে বেছিকৈ ডাউন পেমেণ্ট দিয়াৰ চেষ্টা কৰক। সাধাৰণতে বেছিভাগ বেংকে LTV ৰেচিঅ' 80% বা তাৰ তলত থাকিলে লোৱেষ্ট ইণ্টাৰেষ্ট ৰেট অফাৰ কৰে। নাম্বাৰ 4, এক্সিষ্টিং বৰোৱাৰ। আপুনি যদি বেংকত ইতিমধ্যে এটা লোন লৈ থৈছে তেনেহ'লে দ্বিতীয় এটা লোন এপ্লাই কৰাৰ সময়ত সেই বেংকটোৱে আপোনাৰ সুদৰ হাৰত ৰেহাইৰ ব্যৱস্থা কৰি দিব পাৰে। উদাহৰণস্বৰূপে আপুনি হোম লোন লৈ থৈছে কোনো এটা বেংকৰ পৰা আৰু এতিয়া কাৰ লোন ল'ব বিচাৰিছে তেনেহ'লে সেই বেংকে আপোনাৰ কাৰ লোনৰ সুদৰ হাৰত ৰেহাইৰ ব্যৱস্থা কৰি দিব পাৰে। গতিকে লোন এপ্লাই কৰাৰ সময়ত বেংকৰ মেনেজাৰক এই বিষয়ে সুধিবলৈ নাপাহৰিব। নাম্বাৰ 5, ছিজনেল অফাৰ। বিভিন্ন বেংকে ফেষ্টিভ ছিজনত লিমিটেড পিৰিয়ড অফাৰ দিয়ে। এনে অফাৰৰ সময়ত লোন ল'লে বহু সময়ত কম সুদৰ হাৰত লোন পোৱাৰ উপৰিও প্ৰচেছিং চাৰ্জ, ডকুমেণ্টেশ্যন চাৰ্জ ইত্যাদি বিভিন্ন চাৰ্জেছৰ পৰাও ৰেহাই পোৱা যায়। এতিয়া জানো আহক নাম্বাৰ 2ত কি আছে। চিভিল স্ক'ৰ। আপুনি নিশ্চয় জানে যে বেংকৰ পৰা লোন পোৱাৰ ক্ষেত্ৰত চিভিল স্ক'ৰে বিশেষ ভূমিকা পালন কৰে। চিভিল স্ক'ৰ যিমানেই বেছি হয় লোন পোৱা সিমানেই সহজ হয়। চিভিল স্ক'ৰ বেছি হ'লে কম সুদৰ হাৰত লোন পোৱা যায় আৰু স্ক'ৰ কম হ'লে সুদৰ হাৰ বাঢ়ি যায়। ধৰা হ'ল আপুনি এগৰাকী শিক্ষক। আপোনাৰ লগত একেলগে জইন কৰা এগৰাকী সহকৰ্মীৰ লগত একে সময়তে আপুনি পাৰ্চনেল লোন এপ্লাই কৰিবলৈ গ'ল। লোন চেংচন হোৱাৰ পিছত আপুনি গম পালে যে আপোনাৰ চিভিল স্ক'ৰতকৈ আপোনাৰ বন্ধুৰ চিভিল স্ক'ৰ বেছি। ফলত বাকী সকলোবোৰ চৰ্ত যেনে দৰমহা, বয়স ইত্যাদি একে হোৱা স্বত্তেও আপুনি আপোনাৰ বন্ধুতকৈ বেছি সুদৰ হাৰ দিবলগীয়াত পৰিব পাৰে। চিভিল স্ক'ৰ কেনেদৰে বঢ়াব পাৰি, ইয়াক কেনেদৰে মনিটৰ কৰিব পাৰি, চিভিল ৰিপৰ্ট উলিয়াই থাকিলে স্ক'ৰ কমি যায় নেকি, এই সকলোবোৰ যদি জানিব বিচাৰে তেনেহ'লে আমাৰ ভিডিঅ' নাম্বাৰ 2 চাবলৈ নাপাহৰিব। কিন্তু তাৰ আগতে বেংক ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন অন কৰি ৰাখক।